আপুনি জানেনে শনিদেৱৰ এটা কুটিল দৃষ্টিয়ে কিদৰে ৰাৱণৰ সপোন ভংগ কৰিছিল আৰু মহাদেৱীও তেওঁৰ দৃষ্টিৰ পৰা ৰক্ষা পোৱা নাছিল। আজিৰ এই ভিডিঅ'ত আমি শনিদেৱৰ জীৱন আৰু তেওঁৰ অসাধাৰণ ন্যায়ৰ কাহিনী ক'বলৈ ওলাইছোঁ। নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে প্ৰাসংগিকলৈ স্বাগতম। এই চেনেলটোত আমি আপোনালোকৰ বাবে ধৰ্ম, পৌৰাণিক আৰু শাস্ত্ৰৰ সৈতে সম্পৰ্কিত কিছুমান ৰসাল কাহিনী লৈ আহোঁ, যিবোৰ কেৱল মনোৰঞ্জকমূলকেই নহয় বৰং জীৱনৰ গভীৰ বাৰ্তাও প্ৰদান কৰে। আজিৰ এই কাহিনীটো হ'ল শনিদেৱৰ বিষয়ে, যাৰ নাম শুনিলেই মানুহৰ বুকু কঁপি উঠে। তেন্তে আহক এই বিস্ময়কৰ যাত্ৰা আৰম্ভ কৰোঁ। ৰাৱণ, যাক তেওঁৰ শক্তি আৰু অহংকাৰৰ বাবে জনা যায়, তেওঁ নিজৰ ক্ষমতাৰ জৰিয়তে দেৱতাসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল। তেওঁ কেৱল স্বৰ্গতে নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰাই নহয়, নৱগ্ৰহকো নিজৰ দাস কৰি লৈছিল। ৰাৱণে নৱগ্ৰহক আদেশ দিলে, তোমালোকে সদায় নিজৰ উচ্চতম অৱস্থানত থাকিবা, যাতে মোৰ পুত্ৰ মেঘনাদক কোনেও পৰাস্ত কৰিব নোৱাৰে। সকলো গ্ৰহে ভয়তে ৰাৱণৰ আদেশ মানিবলৈ বাধ্য হৈছিল। কিন্তু শনিদেৱ, যি ন্যায়প্ৰেমী আৰু সাহসী আছিল, তেওঁ এই অন্যায় চাই থাকিব নোৱাৰিলে। যেতিয়া মেঘনাদৰ জন্মৰ সময় আহিল, শনিদেৱে আকস্মিকভাৱে নিজৰ অৱস্থান সলনি কৰিলে। এই এটি সৰু পৰিৱৰ্তনে মেঘনাদৰ দীৰ্ঘায়ু নষ্ট কৰিলে, যাৰ ফলত মেঘনাদ, যি ৰাৱণৰ আটাইতকৈ ডাঙৰ গৌৰৱ আছিল, লক্ষ্মণৰ হাতত নিহত হ'ব লগা হৈছিল। পৌৰাণিক কাহিনী অনুসৰি শনিদেৱ হৈছে সূৰ্যদেৱ আৰু তেওঁৰ পত্নী ছায়াৰ পুত্ৰ। তেওঁৰ মাতৃ ছায়াই মহাদেৱক কঠোৰ তপস্যা কৰিছিল আৰু সেই তপস্যাৰ ফলস্বৰূপে শনিদেৱে মাতৃগৰ্ভতে অদ্ভুত শক্তি লাভ কৰিছিল। যেতিয়া শনিদেৱৰ জন্ম হৈছিল, তেওঁ গাৰ বৰণ শ্যাম বৰণৰ আছিল। সূৰ্যদেৱ অতি উজ্জ্বল আৰু জ্যোতিৰ্ময় আছিল। তেওঁ নিজৰ পুত্ৰৰ এই ৰূপ দেখি বিস্মিত হৈছিল। সূৰ্যদেৱৰ পত্নী ছায়াৰ ওপৰতো সন্দেহ উপজিল। পিতাৰ এই ব্যৱহাৰে শনিদেৱৰ মনত গভীৰ আঘাত দিলে। তেওঁ কঠোৰ তপস্যাত মিলিত হ'ল। মহাদেৱে তেওঁৰ তপস্যাত সন্তুষ্ট হৈ তেওঁক আশীৰ্বাদ দিলে, তুমি ন্যায়ৰ দেৱতা হ'বা আৰু নৱগ্ৰহৰ ভিতৰত তোমাৰ শক্তি আটাইতকৈ বেছি হ'ব। যদিও শনিদেৱ ন্যায়ৰ প্ৰতীক আছিল, তথাপিও কিন্তু তেওঁ কুটিল দৃষ্টিলৈ সকলোৱে ভয় কৰে। তাৰ এক অতি বিচিত্ৰ আৰু ৰোমাঞ্চকৰ কাহিনী আছে। শৈশৱৰ পৰাই শনিদেৱ ভগৱান কৃষ্ণৰ মহাভক্ত আছিল। তেওঁ সদায় কৃষ্ণৰ ধ্যানত লিপ্ত আছিল। তেওঁ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতো কিন্তু কৃষ্ণৰ উপাসনা কৰিবলৈ এৰা নাছিল। তেওঁৰ পত্নী, যি চিত্ৰৰথৰ কন্যা আছিল, এদিন পুত্ৰ লাভৰ আশালৈ শনিদেৱৰ ওচৰলৈ আহিল। কিন্তু শনিদেৱ কৃষ্ণ ভক্তিত ইমানেই ব্ৰতী আছিল যে তেওঁ পত্নীৰ কথা গুৰুত্বই নিদিলে। পত্নীয়ে দুখ আৰু ক্ৰোধত শনিদেৱক অভিশাপ দিলে, তোমাৰ দৃষ্টি য'ত পৰিব সেয়াই বিনষ্ট হৈ পৰিব। যেতিয়া শনিদেৱৰ ধ্যান ভগ্ন হ'ল, তেওঁ পত্নীক অভিশাপ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিলে, কিন্তু অভিশাপ ঘূৰাই ল'ব পৰা নগ'ল। সেই দিনটোৰ পৰাই শনিদেৱৰ দৃষ্টিক সকলোৱে ভয় কৰিবলৈ ধৰিলে। এদিন শনিদেৱ কৈলাশ পৰ্বতলৈ গৈ মহাদেৱক প্ৰণাম কৰিলে। তেওঁ মহাদেৱক জনালে যে পিছদিনাই তেওঁ কুটিল দৃষ্টি মহাদেৱৰ ৰাশিত পৰিব। মহাদেৱে চিন্তা কৰিলে যে এতিয়া শনিদেৱৰ দৃষ্টিৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি। তেতিয়া তেওঁ হাতীৰ ৰূপ ধাৰণ কৰি পৃথিৱীত ঘূৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া সন্ধিয়া হ'ল, শনিদেৱৰ প্ৰভাৱ শেষ হ'ল, মহাদেৱ কৈলাশলৈ উভতি আহিল। কিন্তু কৈলাশত আহি তেওঁ দেখিলে যে শনিদেৱ আগতীয়াকৈ তাত উপস্থিত। মহাদেৱে আচৰিত হৈ সুধিলে, তোমাৰ দৃষ্টিৰ মোৰ ওপৰত কোনো প্ৰভাৱ নপৰিল যেন লাগিছে। শনিদেৱে মিচিকিয়াই হাঁহি ক'লে, ভোলানাথ, মোৰ কুটিল দৃষ্টিয়ে আপোনাক দেৱজনীৰ পৰা পশুজনীলৈ যাবলৈ বাধ্য কৰিলে। এয়াই মোৰ দৃষ্টিৰ প্ৰভাৱ। এই কথা শুনি মহাদেৱে হাঁহি হাঁহি শনিদেৱক আশীৰ্বাদ কৰিলে। দৰ্শকসকল, শনিদেৱ কেৱল ভয়ৰ বাবেই নহয়, তেওঁ আমাৰ কৰ্মফলৰ ন্যায় প্ৰদান কৰে। যদি আমি সৎ কৰ্ম কৰোঁ, তেন্তে শনিদেৱৰ আশীৰ্বাদে আমাৰ জীৱন সুখ সমৃদ্ধি আৰু সফলতাৰে পূৰ্ণ কৰিব। যদি আপোনালোকে এই কাহিনীটো চাই ভাল পালে, তেন্তে প্ৰাসংগিক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা ৰসাল কাহিনী লৈ আহিম, তেতিয়ালৈকে চাই থাকিব প্ৰাসংগিক। ধন্যবাদ।